ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেতিয়া আমি কাম কৰোঁ, ঘৰখন চলাওঁ, নিজে চলোঁ, সমাজখনৰ আচলতে ভাল চিন্তা কৰি পেলাই আগবাঢ়ি থাকোঁ বা আগুৱাই যাওঁ, অনবৰত এটাই প্ৰশ্ন, জুবিন দাই ন্যায় পাবনে? বহুজনৰ সপোনত যেন জুবিন দা আহি পেলাই কৈছে মোক ন্যায় দে। বহুজনৰ সপোনত জুবিন দাই আহি যেন সুধিছে মই ন্যায় পামনে? হেজাৰ হেজাৰ জনগণৰ মনৰ প্ৰশ্ন, জুবিন দাই কেতিয়া ন্যায় পাব? কাকনো সুধিব তেওঁলোকে? নিজকে সোধে আচলতে। ঘৰখনৰ লগত, ঘৰখনৰ সেই পৰিয়ালৰ লগত সন্ধিয়া চাহ খাবলৈ বহা সেই টেবুলখনত তেওঁলোকৰ সেই আলোচনা। নিশা যেতিয়া শুবলৈ যায়, আত্মীয়জনৰ লগত সেই আলোচনা, জুবিন দাই ন্যায় পাবনে? ৰাতিপুৱা যেতিয়া বজাৰলৈ যায়, সেই চব্জি বেপাৰীজনৰ লগত একেটাই কথা আলোচনা, ঐ জুবিন দাই ন্যায় পালেনে? কেতিয়া পাব? পাবনে দাদা? এটা প্ৰশ্ন বুধাও, আমাক এটা উত্তৰ লাগে, আমি উত্তৰ নাই পোৱা। কিন্তু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মামা বুলি আমি সম্বোধন কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। এয়াই সময় কিন্তু আপোনাৰ সুপ্ৰিম কোৰ্টৰ পৰা এনেকুৱা কিছু এডভকেট আহক, ভাৰতৰ সাংঘাতিক আগশাৰীৰ এডভকেটসকলক লৈ আহি পেলাই এটা টীম বনাওক, অসমৰ ভালৰো ভাল এডভকেটৰ লগত আলোচনা কৰক, এটা এনেকুৱা টীম বনাওক যোন দুখী যেনেকুৱাই নহওক কিয়, তেওঁলোক যিমান শক্তিশালীয়ে নহওক কিয়, জুবিন গাৰ্গতকৈ শক্তিশালী তেওঁলোক নহয়। কিন্তু অতি শীঘ্ৰে আমাক ন্যায় দিয়ক। প্ৰত্যেকটো কালপিতে বোলে নিজৰ নিজৰ এডভকেট লৈ পেলাই সাজু, শুনিবলৈ পাইছো, দেখিবলৈ পাইছো। কিন্তু প্ৰমাণ কৰক আমি কিমান শক্তিশালী, আপোনালোক কিমান শক্তিশালী। এয়াই সময় প্ৰকৃত অসমীয়া হিচাপে নিজক প্ৰমাণ দিয়াৰ। আজি মই কাকো খুব উজৰা নাই, কাকো গালি পাৰা নাই। অসমীয়াৰ দায়িত্ব কি সেইটোহে মই বুজাইছো। যিদৰে শৰাইঘাট ৰণত লাচিতে নিজৰ দেশখন বচাইছিলে, এইখন মই শৰাইঘাট ৰণৰ লগত আচলতে আজি তুলনা কৰিছো। আমি জিকিব লাগিব। এখন শৰাইঘাট ৰণতকৈও যেন আৰু বেছি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ৰণ। এই ৰণত কিন্তু জুবিন দাই ন্যায় পাব লাগিব। আৰু জুবিন দাই ন্যায় পালে অসমবাসীয়ে ন্যায় পাব, অসমীয়াই ন্যায় পাব, আমাৰ জাতিয়ে ন্যায় পাব। কাৰণ জুবিন দাতকৈ ডাঙৰ বা কোনো তেনেকুৱা আচলতে ব্যক্তিটো জন্ম হোৱা নাই, আৰু কাহানিও নহয় মোৰ বিশ্বাস, আমি জীয়াই থকালৈকে নহয়। কিন্তু গুৰুত্বপূৰ্ণ বিষয়, গুৰুত্বপূৰ্ণ কথা আন একোৱেই নহয়। আজি প্ৰকৃত অসমীয়াৰ এজন অসমীয়া সন্তান আমি হেৰুৱালো। মই বাৰে বাৰে কোৱা নাই, মানুহৰ সাহস, বহুজনৰ সাহস, বহুজনৰ আচলতে ভগৱান, বহুজনৰ বিভিন্ন ধৰণে আচলতে বহুজনে তেখেতক দেখিছিলে, তেখেতক অনুভৱ কৰিছিলে, সেই সত্তাক তেওঁলোকে পুজিছিলে, আমি পুজিছিলো আচলতে। সেই সত্তা, সেই মানুহজন, সেই ভগৱানজন আজি হঠাৎ নোহোৱা হৈ থাকিল। ক্ষতি বুলি ক'লে অসমৰ কাৰণে 2025 চন বুলি নহয়, ইতিহাসত ইয়াতকৈ আৰু ডাঙৰ ক্ষতি একো নাই। বহুতো হেৰুৱালো, অসমে অকল হেৰুৱাইছে। এষাৰ কথা, উঠা, জাগা আৰু জগোৱা। জুবিন দাই কাহানি বাটে কৰি থৈ গৈছিলে। এয়া কিন্তু সময়, এয়াই সময় নিজক চিনি পোৱাৰ, এয়াই সময় নিজৰ জাতিটোক জীয়াই ৰখাৰ, এয়াই সময় নিজৰ জাতিটোক আচলতে সযতনে, মৰমেৰে আৰু সাহসেৰে নেতৃত্ব দি পেলাই আগুৱাই লৈ যোৱা। যদি এতিয়া অসমীয়া যদি নিজক চিনি নাপায়, এতিয়া যদি অসমীয়া নিজৰ এই মাতষাৰ, এই নিজৰ এই সত্তা বা নিজৰ সেই ভগৱানজনৰ বাবে মাত নামাতে, আমি কিন্তু আৰু পিছত মাত মাতি একো লাভ নহয়। সময় গৈ আছে, আমাক ন্যায় লাগে। যেনেকৈ হওক, যেনেকুৱা ধৰণে নহওক কিয়, যি প্ৰকাৰে নহওক কিয়, 24 ঘণ্টাত এটাই প্ৰশ্ন, ন্যায় কেতিয়া দিব? কথাটো তাত, ন্যায় কেতিয়া দিব আমিও সুধি আছো, ময়ো সুধি আছো। সমগ্ৰ অসমীয়া হৈ পেলাই, সমগ্ৰ থলগিৰ ৰাইজৰ ভাষাৰে, মনৰ ভাষাৰে মই চিৰঞ্জীৱে এইটো প্ৰশ্ন, যাক আমি ভাবো যে যোনে আমাক ন্যায় দিব, তেওঁলোকলৈকে। আপোনালোকো অসমীয়া, আমিও অসমীয়া। আমাৰ দায়িত্ব, অসমীয়া হোৱাৰ দায়িত্ব। আমি সেই অসমীয়া মানুহজনৰ বাবে, অসমীয়াৰ হকে চিঞৰা মানুহজনৰ বাবে, অসমীয়াৰ বাবে ভবা মানুহজনৰ বাবে আমি যাতে খুব ভালকে এই বিষয়টোত, ভালকে যাতে এই যুঁজখনত, এই ৰণখনত যাতে আমি জয় হ'ব পাৰোঁ, তেনেকৈ আমি কাম কৰিব লাগিব। দীঘলে নকৰোঁ, বহুত ক'লোঁ, হয়তো এনেকৈ কৈ থাকিবই লাগিব, কৰিব নোৱাৰোঁ একো। আৰু মই ভাবোঁ লাজৰ বিষয় নহয় কৈ থকাটো। মই ভাবোঁ এতিয়া আমি এনেকৈ মাত মাতিব লাগিব। অসমীয়াৰ দায়িত্ব, অসমখনৰ দায়িত্ব। যোনে ভাবি আছে মই কথা ক'ব নোৱাৰোঁ, একো কথা নাই। যিয়ে নহওক, যেনেকেই নহওক, যিয়ে নহওক, মুঠতে যুঁজক, ন্যায়ৰ হকে মাত মাতক, লিখক, ভিডিঅ' বনাওক, আইনখন হাতত ল'ব নালাগে,
ভাবি গুণি দুআষাৰ কওক। আমি এই হেছটেগ জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে নহ'ব, কিন্তু জাষ্টিছ জাষ্টিছ চিঞৰি আছোঁ। আমাক এতিয়া জাষ্টিছ লাগে, দিব লাগিব, আমি পাম, বিশ্বাস এটা আছে। আৰু যদি কোনো নোৱাৰে নহয়, জুবিন গাৰ্গৰ ন্যায় নিজে জুবিন দাই নিজে ল'ব। আৰু যেতিয়া ন্যায় ল'ব, কোনো হাৰি নাযায়। সময় লাগিব পাৰে, কোনো হাৰি নাযায়। এই কথা মনত ৰাখিব। দীঘলে নকৰোঁ, সকলো ভালে থাকক, সকলো জীয়াই ৰাখক এই সত্তাক, নিজেও ভালদৰে জীয়াওক, ভাল ভাল কাম কৰক, আদৰ্শৰে অসমখন গঢ়িবলৈ আচলতে সপোন ৰচক, আৰু কৰ্মৰে অসমখন গঢ়ি গৈ থাকক। জয় অসম, জয় জুবিন।